ইলেকশ্যন আহিছে গুচি যাব, যিজনৰ ৰজা হোৱাৰ কথা সেইজন হৈ যাব, কিন্তু মাজৰ পৰা আমি ৰাইজসকল অসমৰ অপৰাধী হৈ যাম, কিয়নো অসমৰ ৰাইজসকলে বহুতো আশা আৰু ভৰসাৰে ভোটটি দি যিজনক ৰজা বনায় সেইজনেই পাছত ৰাইজসকলক অসমৰ অপৰাধী বনায়। হয়নে গাইছ? এনেকুৱা অৱস্থা আমি 10 বছৰ ধৰি দেখি আছো। আজি হল ইলেকশ্যনৰ দিন, আজি আমাৰ হাতত স্বাধীন, কিয়নো আমি গোটেই ৰাইজসকল মিলি এজন মানুহক ৰজা বনাই দিম। হয় গাইছ, এতিয়াও সময় আছে, ভাবি চিন্তা কৰি বহুমূলীয়া ভোটটি দি জিকাই দিম এজন পাৰ্টি। যিহেতু মোৰ নতুন ভোট, ফাৰ্ষ্ট টাইম ভোট দিবলৈ গৈ আছো, আহক ৰাইজসকল আমি মিলি জুলি এনেকুৱা এজন চৰকাৰ গঢ়ো যাৰ হাতত আমি নিৰাপত্তা থাকি, যাৰ হাতত আমাৰ অসম আৰু গোটেই ভাৰতবৰ্ষ নিৰাপত্তা থাকিব। গতিকে আমাৰ ৰাইজসকল আহক আমি একেলগত হৈ হাতত হাত ৰাখি শান্তিপূৰ্ণ দেশ যাওঁ আৰম্ভ কৰি। জয় জুবিন দা, জয় আই অসম, জয় ভাৰত। মই যিদিনা মৰিম গোটেই অসমত এইটো গান গাব লাগিব। ধুমুহাৰ সতে